হেল্ল' গাইজ, আপোনালোকৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এটা ভিডিঅ' লৈ। আৰু আজি হ'ল গৰু বিহুৰ উপলক্ষে আমি বহুত জোৰ জা চলাইছোঁ। আৰু এইফালে মই দেখাই আছোঁ আপোনালোকক, এয়া চাওক লাও বেঙেনা কাটি হৈ গ'ল আমাৰ, এয়া সাজু কৰি লৈছোঁ। আৰু এইফালে মাহ হালধি আছে। আৰু বলক গাইজ, এতিয়া গৰু আমি মাহ হালধি সানিবলৈ লৈ যাওঁ আৰু গা পা ধুৱাব লৈ যাব লাগিব নহয়, দেৰি হৈছে মানে বহুতখিনি আৰু যাব এতিয়া। তো বলক। এয়া গৰু বান্ধত আছে, আমি এতিয়া গৰু মাহ হালধি সানিম এতিয়া। বাছ তো গাইজ মই এতিয়া মাহ হালধি সানিব লৈছোঁ গৰুক, বান্ধত আছে। হেপী বিহু, হেপী তোমালোকৰ বিহু। সদায় ঘৰত আহিবি। বাছ ছোৱালী ক'তো পলালো নেকি? দিব লাগে গাইজ, মানে সৰু ল'ৰা যে সেইটো কাৰণে মানে লাজ কৰে ন অকণ কেমেৰা আগত। হেপী বিহু দে বেঙা নেকি? এয়া বিয়া হ'লি যে এনেকৈ মাহ হালধি কৰে তই কৰিম যা 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 যাও। তো গাইজ গৰুটো মানে আমাৰ বহুত লাজ কৰিয়া গৰু, গম পাইছেনে? মতা হ'লে যিহেতু লাজ কৰিবই অকণ। আমি মানে মটৰেদি আমি ঘৰতে মানে গা ধুৱাইছোঁ গৰুকেইটাক। মানে ওচৰত পুখুৰী আছে, বাট মানে পুখুৰীটো খান্দি দিছে মানে JCB, সেইকাৰণে মানে গৰু নমাব নোৱাৰি তাত। সেইকাৰণে আমি মানে ঘৰতে মটৰ চলাই কামটো চলাই দিছোঁ। আৰু মানে তাত গৰু নমালে উঠিব নোৱাৰিব ন, সেইটো কাৰণে আমি গৰু নমালোঁ তালৈ। মটৰতে কামটো চলাব লগা হৈছে, সেইটো মানে নাথাকে দেই গাড়ী, আপোনালোকে বেয়া ইগনোৰ নকৰিব। আৰু এয়া আমাৰ লাও বেঙেনা সাজু আমাৰ গৰু গোহালিত আছে। জাষ্ট এতিয়া আমি গৰুজনী গোহালিৰ পৰা উলিয়াই আমি ধুম এতিয়া। ধুৱাম পোৱালিটো ক'ত গ'ল? পিষ্টল খাবিও। বিদায়। এতিয়া বলক, এতিয়া আমি গা ধুমগৈ এতিয়া, কাৰণ মাহ হালধি সানিছোঁ অকণমান আৰু মই সানি লৈ এতিয়া আমি পুখুৰীত গা ধুমগৈ। আপোনালোকক চাই থাকক ভিডিঅ'টো। আপোনালোকে গা ধুৱালে নে কমেণ্টত জনাব দেই গাই। আমাৰ এয়া নীলা পানী, পাহাৰৰ নীলা পানী ধুনীয়া চাফা হৈ আছে পানীখিনি। এতিয়া ভিডিঅ'টো হৈছে মই আমাৰ নীলা পানী হৈছে আমাৰ বঘৰাৰ মৰিগাঁও উলুবাৰী। মানে আমাৰ ফৰেনৰ নিচিনা পানীখিনি নীলা হৈ আছে বাৰু, গা ধুই বহুত ভাল চুইমিং পুল আছে। দিছ ইজ আ নেচাৰেল চুইমিং পুল। আমাৰ মানে দেশী চুইমিং পুল। তো গাইজ বস্তু এটা দেখাব ওলাই আছোঁ, আফটাৰ নীলা পানী। চাওক এই আফটাৰ নীলা পানী, গেলা পানী হৈ গৈছে গাইজ। বাপৰে, গা পা ধুই অহালৈ আমাৰ মানে নেবুত ভাঙিলে, মানে আমি 12টা 1টামান বাজিলৈকে আমাৰ গা ধোৱালৈকে। তাৰপিছতে আমাৰ ইয়াত নেপুত ভাঙি কৰি মানে খোৱা হ'লে আৰু সকলোৱে। তাৰপাছত এয়া লাষ্টত সকলোকে আমি সেৱা কৰিলোঁ বিহু। বহুত ব্যস্ততাৰ মাজত সৰুকৈ এটা ভিডিঅ' বনালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আৰু সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিল।